নাপায় তেওঁলোকক আবেদন মাচুলটো উভতাই দিব লাগিব কেতিয়ালৈ যেতিয়া ৰিজাল্টে ওলোৱা নাই বাচ্চা জন্ম হলেহে নাম হ'ব আগতে ৰিজাল্টটো হওক ৰিজাল্টটো যেই মুহূৰ্ততে হৈ যাব যিসকল নাপালে তেওঁলোকক কৈ দিম যে আপোনালোকে পইচাটো লৈ লওক আৰু যিসকলে পালে তেওঁলোকক কম যে দেউতাক মাকক গৈ পেলাই ভাল কৰি সেৱা কৰক নিযুক্তি প্ৰক্ৰিয়া কেতিয়ালৈ হোৱাৰ সম্ভাৱনা আছে এইখিনি ৰেডি হৈ আছে এইখিনি অৰেলটো চলি আছে তাৰমানে কিছুমান কি হয় যেতিয়া জবৰদস্তি কৰিম মানুহে যেতিয়া ইণ্টাৰভিউ বৰ্ডত যাব সোমাব ওলাব ল'ৰাজনৰ মনত বহুত প্ৰশ্ন থাকি যায় সেইকাৰণে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ কেম্পাছত হৈ আছে আপোনালোকেও চাব ডেইলি আমি এটা বৰ্ডত 50 জন 70 জন 100 জন চবেই যাতে ধুনীয়াকৈ ইণ্টাৰভিউ দিব পাৰে কাৰো মনত যাতে খুদনি নাথাকে সেইকাৰণে সুন্দৰ কৰি ব্যৱস্থা কৰিছে আৰু হ'ব যেতিয়া মোৰ কাৰণে জানুৱাৰী ফেব্ৰুৱাৰী ডেডলাইনটো নাই মোৰ ডেডলাইন হ'ল 26 চনৰ এপ্ৰিল